এভৰিৱান মনো কিচেনৰ নটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু এয়া মাহঁতৰ ঘৰৰ খেতি হয় বিন, আৰু ইফালে আছে মূলা। এয়া দেখিছে ডাঙৰ হৈছে মূলা, মানে দেখি খোৱাতকৈ দেখি কিনে মানে বেছি ভাল লাগে, নহয়নে বাৰু? ঘৰৰ খেতি, ইফালে মূলা এইবোৰ, আৰু এইফালে বিলাহীৰ গাছ। বিলাহী লগা নাই বাৰু, এতিয়া টাইম হোৱা নাই যিহেতু। আৰু এয়া পালেং শাকৰ চাটনি বা পনীৰ পালেং বনাই কিনে খাবলৈ খুবেই টেষ্টি হয়, ঘৰৰ পালেং হয়। আৰু এইফালে হ'ল ধনিয়া, মাজে মাজে বিলাহীৰ গাছো আছে। এয়া ধনিয়া, ঘৰৰ ধনিয়া একদম। আৰু এইফালে নহৰুখিনি ইমান ভাল নহ'ল বাৰু, এইখিনি নহৰু। আৰু এয়া হ'ল আলু, এইখিনি নহৰু, আৰু এইটো চাইডে আছে আলু। আৰু এয়া হ'ল ওলকবি, এয়া দেখিছেনে? আৰু ঘৰৰ ওলকবি দালিত দি কিনে খোৱা মজাই বেলেগ হয়। এয়া ওলকবি ইমান ধুনীয়াকৈ লাগি আছে, ছিঙিবলৈ বেয়া লাগে। এইবোৰ গোটেই ওলকবি, আৰু এইটো এটা পুতলা দি থৈছে এনে কাপোৰ। ইফালে এইখিনি গোটেই ওলকবি দিছে, মানে কিনিব নালাগে, বতৰৰ বস্তু অলপে হওক, ঘৰৰে হওক। এইখিনি ওলকবি হয়। এয়ে আমাৰ খেতি। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। পৰালৈকে আপোনালোকক ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰি গৈ থাকিম। আকৌ এবাৰ দেখাই দিছোঁ। আলুখিনি হোৱা নাই বাৰু উঠাবৰ কাৰণে, আৰু বিলাহীও এতিয়া লাগিবৰ হোৱা নাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।